এক ব্ৰেকিং নিউজ কলিয়াবৰ জকলাপনা অঘটন ৰেলৰ পৰা নামোতে পৰি আঘাতপ্ৰাপ্ত হ'ল এজন যুৱকজন আমবাগানৰ পূব লৰিমুখৰ উত্তম সেন বুলি জানিব পৰা গৈছে। মুখমণ্ডলত আঘাতপ্ৰাপ্ত যুৱকজনক জকলাপনাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে জকলাপনা ষ্টেচনটো চাপৰ হোৱাৰ বাবে যাত্ৰীসকলে উঠা নমাৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। পেচেণ্ট আপোনাৰ এৰাউণ্ড 40 ইয়াৰ্ছ হ'ব। এই ট্ৰেইনেৰে ক'ৰবাত যাত্ৰা কৰিছিলে, আহিলে আমাৰ জখলাবন্ধা ৰেলৱে ষ্টেচনত নামিলে। নামোতে মানে ভাগৰি পৰিল ট্ৰেইনৰ পৰা পৰোঁতে আপোনাৰ ভালেখিনি ইঞ্জুৰি হৈছে, ফেচিঅ'মেক্সিলাৰী এইখিনিত ভালখিনি ইঞ্জুৰি হৈছে। তো আমি ইয়াতে প্ৰাইমেৰীলি ট্ৰিটমেণ্ট কৰিলোঁ। তো যিহেতু ৰিকনষ্ট্ৰাকশ্যন চাৰ্জাৰী লাগিব, তো সেইটো কাৰণে আমি হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰিলোঁ। এওঁৰ নাম উত্তম সেন। সুধোতে ক'লে ঘৰ পূব লৰিমুখ, আমবাগানৰ পূব লৰিমুখৰ। 40 বছৰ আৰু 40 ইয়াৰ্ছ হ'ব।